আহকচোন অকণমান কিছু সুৰ কিছু কথাৰ মাজেৰে আপোনালোকৰ মাজত বিলীন হৈ যাওঁ এয়া আৰম্ভ কৰিছোঁ যাযাবৰী দ্য ইনষ্ট্ৰুমেণ্টেল বেণ্ডৰ প্ৰথম পদক্ষেপ চীনাসকলে দেশৰ সীমা অতিক্ৰম কৰি আহি কামেং সীমান্ত পায় সিহঁতে বৰ্বৰভাৱে অতৰ্কিত পিছফালৰ পৰা আহি নিশ্চিতভাৱে অসংখ্য ভাৰতীয় জোৱানক হত্যা কৰে আৰু এই হত্যালীলা দেখি ডক্টৰ ভূপেন হাজৰিকাদেৱে গাইছিলে সেই গীতটি হেপাহৰ কাৰেংঘৰত খোজ দিবলৈ ভৰি দাঙোতেই বালি ঘৰৰ দৰে ধুমুহাত উৰি গ'ল
মনৰ দুখত বগাচাভাৱে স্বদেশলৈ উভতি গ'লগৈ তেওঁৰ দুখৰ সুৰ মিলাই ডক্টৰ হাজৰিকাদেৱে সেই গীতটি গাইছিলে চাওঁচোন অকণমান শুনো লুইতৰ আশীষতেই অসমীয়াই ৰূপে গুণেৰে বিশ্বৰ বুকুত জিলিকি আছিল কিন্তু আজি আৰু সেইদিন নাই লুইতৰ দুপাৰ আজি অশান্ত বিশৃংখল বাতৰি কাকতখন মেলিলে আপোনালোকে পঢ়িবলৈ পায় হত্যা লুণ্ঠন ধৰ্ষণ আদিৰ কথা শিয়াল কুকুৰক মৰাদি মানুহে মাৰিছে ক'ৰ মানুহ ক'ত মৰিল সংসূত্ৰ নাই আজিৰ মানুহৰ নৈতিকতা স্খলিত হৈছে মানৱতাৰ পতন হৈছে সেয়েহে ডক্টৰ ভূপেন হাজৰিকাদেৱে গাইছিলে বিস্তীৰ্ণ পাৰৰে বান্ধি মহান অসমীয়াৰ মান বঢ়াবলৈ প্ৰয়াস কৰা ডক্টৰ ভূপেন হাজৰিকাদেৱে ঢোলে ডগৰেৰ সুৰ বিচাৰি বিভিন্ন জেগালৈ গৈছিল আহকচোন আমি সেই ডক্টৰ ভূপেন হাজৰিকাৰ ঢোলে ডগৰেৰ অকণমান সুৰ বিচাৰি যাওঁ যাযাবৰী মানুহ অনাবনাই ঘূৰি ফুৰিছিল ডক্টৰ হাজৰিকাদেৱে
সেয়েহে বহু মানুহে উপহাস কৰিছিল তেওঁক জংলী জংলী বুলি আকৌ তাকেই আমি শুনো বিভিন্ন জনগোষ্ঠীৰ সাহিত্য সংস্কৃতিৰ চিত্ৰ অংকিত হয় তাৰে প্ৰমাণ ও মিচিং ডেকাদি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আন এটি গীতেৰে আমি আমাৰ অনুষ্ঠান সামৰিবলৈ লৈছোঁ মোৰ আই চকুপানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে ৰিম ঝিম বৰষুণে নেপুৰ বজাই কয় নমস্কাৰ সকলোকে ধন্যবাদ জনাইছো এয়া বাহিত অলকেশ দাস গিটাৰত জিন্তু তবলাত সুপন্দা পেডত নিহাৰ মোৰ বন্ধু আৰু ইফালে বুবুল দা গিটাৰত ধন্যবাদ জনাইছো যদি ভাল লাগিছে এটা জোৰকে হাত চাপৰি দিয়ক ধন্যবাদ আপোনালোকৰ আশীৰ্বাদলৈ আমি আগবাঢ়ি গৈ থাকিম Instrumental band
বা ইমান ধুনীয়া লাগিল যাযাবৰী ইনষ্ট্ৰুমেণ্টেল বেণ্ডটো শুনি মোৰতো বহুত ভাল লাগিল শুনি তোমাৰ কেনে লাগিল হিৰক Oh, that was great. And I think someone is waiting for us.